বিকেটীকৰণ হ'ব লাগে কিন্তু চৰকাৰে যি সিদ্ধান্ত লৈছে হ'ব নালাগে আৰু এটা কথা ক্লাছ 3 পৰা যিটো বিজ্ঞান আৰু অংক বিষয়টো ইংৰাজী মাধ্যমত পাঠদান কৰা যিটো এটা সিদ্ধান্ত চৰকাৰে লৈছে ইয়াৰ পাঠদান কৰাৰ ফলত মাতৃভাষাৰ ভাষাটো কিবা প্ৰভাৱিত হ'ব বুলি আপুনি ভাবে? থ্যাংকস ফৰ কুৱেশ্যন মি। মই ভাবোঁ 6.3 বিটিআৰৰ বড়ো আৰু ইয়াৰ লগতে গোটেই জনগোষ্ঠীৰ মানুহবিলাকৰ এটা চেণ্টিমেণ্ট ডেভেলপমেণ্ট তেওঁলোকৰ আইডেণ্টিটিটো ৰখাৰ কাৰণে এটা ফিজ এফৰ্ট 6.3 যিটো টকা দিছে লাইফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট মই ভাবোঁ এইটো যিমানেই টেকনিক ডিচিশ্যন হওক আইনটো আহক কিন্তু কনট্ৰভাৰ্চি আহিলেও যিটো বিটিআৰৰ পাব্লিকে অৰ্গেনাইজেশ্যনে চবেই যিটো বিচাৰে 6.3টো ইমপ্লিমেণ্টেশ্যন কৰিব লাগে কাৰণ আমি ইমান বেকৱাৰ্ড এৰিয়াৰ মানুহ আৰু বিটিআৰটো যিটো ডেভেলপ কৰিব আমি বিচাৰোঁ তেতিয়া 6.3 মাষ্ট ইমপ্লিমেণ্ট।